নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষত এইচএছ এক্সামত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কেই নম্বৰ পালে স্ক'ৰ প্ৰদান কৰিব চ' এই বিষয়ে এই ভিডিঅ'টোত জনাম যিহেতু আজি 28 এপ্ৰিল ৰিজাল্টটো দি দিলে চ' তোমালোকৰ ৰিজাল্টবোৰ কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাবা আৰু এইচএছ 2026 পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তোমালোক আৰু আগুৱাই যোৱা আৰু ভাল ৰিজাল্ট কৰা আৰু ভাল মানে সুনাম কৰি আনা নিজৰ জীৱনৰ লক্ষ্য কি সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰা চ' আজি এই ভিডিঅ'টোত জনাম যে কিমান নম্বৰ পালে এইচএছতে স্কুটি প্ৰদান কৰিব চ' বলা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকে যদি গুগলত চাৰ্চ কৰা তেনেহ'লে দেখাব যে এই বঁটাটোৰ নাম হৈছে তোমালোকৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড হয় চ' এইটো তোমালোকৰ এৱাৰ্ডটোৰ নাম আছে তোমালোকৰ স্ক'ৰি এৱাৰ্ডৰ নাম আৰু তোমালোকৰ কিমান পাৰ্চেণ্টেজ হ'লে পাব এইটো তোমালোকৰ মিনিমাম পাৰ্চেণ্টেজ দিছে 80% আৰু হায়াৰ ফৰ বথ গাৰ্লছ এণ্ড বইজ গাৰ্লছ আৰু বইজৰ কাৰণে তোমালোকৰ দুয়োটাৰে মানে দুই ক্ষেত্ৰতে তোমালোকৰ 80% হ'ব লাগিব তেনেহ'লে পাবা আৰু যিহেতু আগৰ বছৰৰ তুলনাত তোমালোকৰ আগৰ বছৰ তোমালোকৰ ছোৱালীয়ে ধৰা 24লৈকে তোমালোকৰ ছোৱালীয়ে 60% পাইছিল আৰু ল'ৰাই তোমালোকৰ 75% পালেহে দিছিল এইটো তোমালোকৰ 2024লৈকে দিছিল আৰু এই 2025ৰ পৰা নিয়ম বনাইছে যে তোমালোকৰ ল'ৰা আৰু ছোৱালী বথ তোমালোকৰ 80% হ'লেহে দিব অন্যতা নিদিয়ে ধৰি লোৱা 79% হ'লেও নিদিয়ে ইয়াত ইলিজিবিলিটি দি দিছে তোমালোকৰ কি ইলিজিবিলিটি হ'লেহে পাব ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট জেনেৰেলি নট ইলিজিবল চ' যিসকলে মানে বেটাৰমেণ্ট দিছিল আৰু তোমালোকৰ ৰিএপিয়াৰেঞ্চ কৰিছিল চ' তেখেতসকলে বঁটাটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মোটাৰ ওপৰত কথাটো হৈছে 80% হ'লেহে দিব সকলোকে বথ ল'ৰা আৰু ছোৱালীক চ' ধৰি লোৱা 79 হ'লেও তোমালোকৰ নিদিব চ' এইটো মানে 2025ৰ পৰা দি আছে চ' এইটো নিয়মত তো এইবাৰ তোমালোকৰ ডাইৰেক্ট 80% হ'লেহে দিব অন্যতা নিদিয়ে চ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ।